ফাষ্ট নিউজ আসামৰ দৰ্শকৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। সৰুপথাৰৰ চুকীয়া পথাৰ গন্ধকুৰিত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। এই আকস্মিক দুৰ্ঘটনাই চেঁচা পেলাই থৈ গ'ল গন্ধকুৰিত। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোকৰ। মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই পথ দুৰ্ঘটনা। স্কুটি আৰু বলেৰ পিকআপৰ মাজত হয় এই মুখামুখি সংঘৰ্ষ। ঘটনাস্থলীত মদন ঘাটোৱাৰ নামৰ বাইক আৰোহীজনৰ থিতাতে নিহত হয়। জানিব পৰা মতে তেওঁৰ ঘৰ 1 নং গন্ধকুৰি। উল্লেখযোগ্য যে বলেৰখনৰ নম্বৰ AS05C7226। 1 নং গন্ধকুৰি গাঁৱৰ যুৱক, বিবাহিত যুৱক শ্ৰী মদন ঘাটোৱাৰ নাম। আজি ঠিক এই 11টা তেনেকৈ সময়তে প্ৰায় তেওঁৰ এই চুকীয়া পথাৰ এই মূল পথতে বলেৰ লগত মুখামুখি মানে খুন্দা খাই বৰ্তমান মদন ঘাটোৱাৰ জেগাতেই মানে মৃত্যু সাৱটিবলগীয়া হৈছে। ইতিমধ্যে পুলিচ প্ৰশাসন আহি সেই মৃতদেহ ইতিমধ্যে লৈ গৈছে। আৰু বলেৰ পিকআপ যোনখন বলেৰ পিকআপ হয় সেইখনৰ নম্বৰ এতিয়া আমি যিমান দূৰ গম পাইছোঁ এতিয়া সেই বলেৰখন এতিয়া পুলিচ প্ৰশাসনৰ মানে পুলিচ প্ৰশাসন সেইখিনি লৈ গৈছে থানাত, সেইখিনি আবদ্ধ কৰি ৰাখিছে। সেইখিনি কথা আমি গম পাওঁ। ঠিক আছে। যদুমণি শইকীয়াৰ ৰিপৰ্ট, ফাষ্ট নিউজ আসাম।